এতিয়া চেন্নাই, বেংগলোৰ, পডুচেৰী, কৰ্ণাটক, আউট অফ আছামত যিমানখিনি মানুহ আছে নহয়, এতিয়া জানুৱাৰীত বিহুত যোৱাখিনি ল'ৰাখিনি খুব ফূৰ্তি হ'ব, খুব ভাল লাগি থাকিব সিহঁতৰ মনবোৰ। ট্ৰেইনত যাওঁতেও খুব ফূৰ্তি মনে যাব। আৰু যিসকল অসমলৈ যাব নাপায় বা অসমলৈ যোৱা নাই, যাব খোজা নাই বিহুটো, সেইসকলৰ খুব বেয়া লাগিব মনটো। ইয়াত এতিয়া কিছুমানে ক'ব যে কেলেনো গুচি আহিলেও হয়চোন। তেনেকুৱা নহয়। আমি কৰোঁ এতিয়া প্ৰাইভেট চাকৰি। তাত আমি অসমীয়াই আছোঁ, মানি লওক 30টাক 10টামানক দি দিব ছুটি, বাকী 20টাক দিব নোৱাৰে। আৰু গোটেইজনী মানুহখিনিকে যদি ছুটি দি দিয়ে, কোম্পানীটো কোনে চম্ভালিব? সেই কোম্পানীটোত আমাৰ ওপৰত নিৰ্ভৰ কৰি পেলাই ডিউটি কৰি আছে, ডিউটি কৰোৱাই আছে। গতিকে গোটেই গ্ৰুপটোৱে গুচি যাওঁ নহয়, আকৌ নেক্সট টাইম আহিলে মানে সেইটো চাকৰি বা সেইটো প্ৰাইভেট জবটো আকৌ নাপায় আৰু। এতিয়া অসমত থকাবোৰ যেনেকৈ যিয়ে নকৰক লাগিলে, কিছুমানে চাকৰি কৰি আছে গভৰ্ণমেণ্টৰ, কিছুমানে নিজৰ বিজনেছ কৰি আছে, সিহঁতৰ ইমান প্ৰব্লেম নহয়। যিখিনি মানুহ ঘৰত কাম বন নাই, যেনেকৈ ধৰক কোনো বিজনেছ নাই, কোনো চাকৰি নাই, সেইসকল মানুহ বাহিৰত থাকি উপাৰ্জন কৰিয়ে নিজৰ ঘৰখন চলাই আছে। গতিকে সকলো মানুহ যাব নাপায়। আৰু এতিয়া বিহুটো আহি আছে, মাঘ বিহু, বহাগ বিহু। মাঘত নগ'লে বহাগত ছুটি পাই যাব বাৰু কিছু সংখ্যক মানুহে, চবেই নাপায়। কাৰণ কেলৈ ঘপককৈ ছুটি গোটেই মানুহবোৰকে দি নিয়ে, দিবও নোৱাৰে ন। এটা যদি কোম্পানীত আপোনাৰ 300-400 মানুহ আছে, তাৰে যদি আমি 20-30টা মানুহক যদি পঠিয়াই দিয়ে, অকল অসমৰে নহয়, সেইটো সময়ত বিহাৰো যাব, উৰিষ্যাও যাব, ৰাজস্থানৰ মানুহখিনিও যাব, নানা ধৰণৰ সিহঁতৰ ফেষ্টিভেল আছে সেইটো সময়ত। সকলো মানুহ গুচি গ'লেগে, তেতিয়া এই কোম্পানীটোনো কোনে কাম কৰিব? তেনেকুৱা ধৰণৰ কথা। সেইকাৰণে অসমৰ গোটেই ল'ৰাখিনি যাওঁ বুলিলেও যাব নোৱাৰে। কেইজনমান যাব পাৰে, কেইজনমান নোৱাৰে। আকৌ ক'ব বুলিব এতিয়া গুচি আহিলেও হয়চোন। এতিয়া তৎক্ষণাতে যদি সিদ্ধান্তটো লৈ লওঁ, আকৌ সেইটো চাকৰি আকৌ পাবও লাগিব নহয়। এটা দৰমহা 30,000, 35,000, 25,000 টকা ঘৰতনো ক'ত পাম আমি ঘপককৈ? আকৌ যদি আমি হঠাতে সিদ্ধান্ত লৈ পিনে অকণমান বৰ খেলি মেলি কৰি গুচি গ'লেগে, আকৌ আহিলে মানে অকণমান পোৱাটো অকণমান অসুবিধা হৈ যাব ন। পোৱাটোতো বহুত প্ৰাইভেট জব পাই যাম বা পাই যাব যিকোনো মানুহে। কিন্তু যিডোখৰ জেগাত যদি 10 বছৰ 8 বছৰ দিন কৰি আছে নহয়, ইয়াত থকা যিটো মজা নহয়, আৰু সেইটো কোম্পানীত কৰা যিটো মজা নহয়, আন এটা নতুন কোম্পানীত গ'লেগে সেইটো মজা নাপায়। মানুহখিনি অকণমান চেঞ্জ হ'ব, পেটকুলি চৰিত্ৰবোৰ থাকিব, সিজনে কথাবোৰ নিমিলিব। গতিকে পুৰণা কোম্পানীটো একদম থাকিলে মানে বৰ বেছি ভাল লাগে। মানে লাগিলে 2 টকা কমেই দিয়ক, একো আপত্তি নাই। এটা মাঘ বিহুত আমি যাব নাপালেও একো আপত্তি নাই। অহাটো বহাগত গুচি যামগৈ বা অহাটো মাঘত গুচি যামগৈ আমি। কিন্তু অলপ বেয়া লাগে আৰু, সেইকাৰণে মই ভিডিঅ'টো বনালোঁ। কিছুমান আমাৰ চেন্নাইত থকা ল'ৰাবোৰৰ বহুত বেয়া লাগে। এতিয়া যিখিনি যাব নহয়, সেইখিনি একদম ট্ৰেইনৰ পৰাই একদম জুবিন দা গান লগাই শুনিবলৈ একদম এটা বেলেগ একদম মনোৰঞ্জন লাগিব, মানে ইমান ভাল লাগিব নহয়। আৰু যিসকল নেযায় ন, ইয়াত আৰু 2 পেগ 3 পেগ লগাই পিনে অলপ ফূৰ্তি কৰিব, এদিন 2 দিন তেনেকৈ তৎক্ষণাত ছুটি লৈ পিনে, অফ ৰিলিফ থাকিলে মানে, অফ চফ থাকিলে মানে মন্থলি, উইকলি ফূৰ্তি কৰিব। আৰু সেইদিনাখন অকণমান নাইটত থকা ডিউটিখিনিয়ে ডেট ফূৰ্তি কৰিব, ডেট থকা ডিউটিখিনিয়ে নাইটত ফূৰ্তি কৰিব, যদি ছুটি নাপায়। তেনেকৈ আৰু বিহুটো উদযাপন কৰে আমাৰ বাহিৰত। বৰ বিশেষ এটা ফূৰ্তি মনে নাথাকে বিহুকেইদিন। বিহু শুভেচ্ছাটো পাৰিলে সেইকাৰণে সকলো এজন ব্যক্তিক অসমৰ বাহিৰত থকা জনাব, আপোনালোকে যেনেকৈ ফূৰ্তি ফাৰ্তা কৰিছে, অসমৰ যিটো এটা পৰিৱেশ নহয়, সেই পৰিৱেশটো ইয়াত পোৱা নাযায়। ইয়াত সকলো এজন মানুহ নিজৰ কামত ব্যস্ত হৈ থাকে, বা আমিও ব্যস্ত হৈ থাকোঁ। তাৰ মাজতে ফেচবুকটো খুলিলে, ইউটিউবটো খুলিলে, ইনষ্টাগ্ৰামটো খুলিলে, এতিয়া পূৰা বিহুৰ ফটো। ৰাতি বোলে হাঁহ চুকুৰি খাইছে, কোনোবাই বোলে মেজিত ছাগলী মাৰিছে, কোনোবাই গাহৰি কাটিছে। সেইবোৰ মানে বৰ ধুনীয়া একদম ভিডিঅ'বোৰ আহি থাকিব। অকণমান বেয়া লাগে আৰু বাহিৰত থকা ল'ৰাখিনি।
পাৰিলে সেইকাৰণে বিহুৱে চিহু আহিলে মানে অলপ বাহিৰত থকা ল'ৰাখিনিক অকণমান মৰম জতাই পেলাই শুভেচ্ছাটো দিব বহুত ভাল পায় যি কি নহওক লাষ্টত আৰু এটা কথা ক'ম আৰু জুবিন দাই ন্যায় পাব লাগে সোনকালে বৰ বেছি এটা লং ডিষ্টেঞ্চ হৈ গৈছে এজন জুবিন দাৰ নিচিনা মানুহৰ কাৰণে ভগৱানৰ কাৰণে ইমান লং ডিষ্টেঞ্চ হ'ব নালাগে জয় জুবিন দা জয় আই অসম সকলোকে মাঘৰ বিহু বহুত বহুত শুভেচ্ছা জনালোঁ দেই আগতীয়াকৈ জানুৱাৰীটো আহি আছে জানুৱাৰীটো খাই লওক তাৰপিছত লাহে লাহে খৰি চৰি কাটি মাঘৰ বিহুটো উদযাপন কৰক ভালকৈ কৰক জয় আই অসম জয় জুবিন দা